হেল্ল' গুড মৰ্ণিং। আজি মই দেখাম আপোনালোকক দিনটো মই কি কৰিলোঁ। ৰাতিপুৱা গৰুকেইটা পাপায়ে বান্ধিবৰ কাৰণে উলিয়াই দিছে, তাকে অলপ ময়ো হেল্প কৰি দিলোঁ। আৰু আজি মানে একদম গৰুকেইটাই বেলেগ জমাইছে আৰু বৰষুণ দি থকাৰ কাৰণে ওলাই যাব বিচৰা নাই, নহ'লে আকৌ সিহঁতৰ উৎপাত ওলাই যাবলৈ। এফালে বৰষুণ দি থকাৰ কাৰণে ফুলৰ টাবকেইটা অলপ পানী দি দিছোঁ, যিহেতু পানী পৰা নাছিলে। এফালে মই আকৌ ভাবিলোঁ টাবটোত ফুল এটা মৰি গ'ল, মানে তাতে দি দিওঁ। এই পুলিটো জেঠাই দিছিলে বহুত আগতে, পচাই কেনে থলোঁ। টাবটোত ভাবিলোঁ সেই পুলিটোৱে ৰুই দিওঁ। এফালে আমাৰ সৰুকৈ মিনি পুখুৰী এটা আছে পথাৰত, তাতে পাপা আৰু মাছ ধৰি আছিলে। ময়ো গ'লোঁ। টাউনত যাব লগা থকাত মই স্কুটি উলিয়াই ল'লোঁ আৰু টাউনত যাবৰ কাৰণে বাক ফোন কৰিলোঁ আৰু ই ৰেডি হৈ আছে। বাৰ ঘৰত গ'লোঁ আৰু সদায় চোৱাৰ দৰে আইনাখনতো অলপ কেমেৰা কৰিলোঁ। বায়ে হাঁহিছে আকৌ, কৈছে মানে আইফোন নহয় আৰু এইটো মোবাইল দেখাই থাক বুলি। আৰু আইফোন নহ'লে কি হ'ব, দেখাব নোৱাৰি নেকি? এফালে বাৰ লগত গৈছোঁ, আমি দুজনী ইমানেই কথা পাতোঁ নহয়, ফোনতো পাতোঁ, লাগিলে এনেকৈ ফেচ টু ফেচো পাতোঁ আৰু। এফালে মেডিচিনৰ দোকানত গ'লোঁ, এইখন 4 নম্বৰ। আমি যি দুটা মেডিচিন বিচাৰি ফুৰিছোঁ 4খন নাপালোঁ। একদম ঘৰ পাওঁতে বৰষুণ দি আছে, তাৰপিছত টাউনত আহিলোঁ। এফালে ৰ'দ, এইখন 5 নম্বৰ মেডিচিনৰ দোকান, ইয়াতেহে পাইছোঁ। আমি যদি আহিয়ে ইয়াতে সোমোৱা হ'লেতো কোনো কথাই নাছিলে, লগে লগে পাই গ'লোঁ হ'লে। আৰু বায়ে মোক গালি দিছে, আজি বৰষুণ দিয়াৰ কাৰণে গা ধুই নাহিলি চাগে, সেইকাৰণে আমাৰ কাম হোৱা নাই বুলি। আৰু শেষত ঝাল চানা ফুচকা খালোঁ।